বন্ধুসকল সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল আজি মানে এনেকুৱা হ'ল, এই বস্তু কেইটামান আনিব লাগে টাউনৰ পৰা। কালিয়ে ফোন কৰি কৈছিলে মোক, এতিয়া টাউনলৈ ওলাই গৈ আছোঁ। জাষ্ট গাড়ী ষ্টাৰ্ট কৰি আৰু এতিয়া ওলাইছোঁ। চাই থাকক ক'ৰ পৰা কেনেকৈ কি বস্তু আনিম, সকলো আপোনালোকক দেখাই আছোঁ। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল প্ৰথমতে মানে এতিয়া গৈ ডিপুত তেলটো ভৰাই লওঁ, তাৰপাছত গৈ আছোঁ। মই আমি যাব লাগে যোৰহাট, এই যোৰহাট বৰপুলৰ ওচৰলৈকে যাম। তাত গৈ পেলাই তাতে আমাৰ গাড়ীত বস্তু লোড হ'ব গুদাম এখনত। তাৰপৰা বস্তু বাহিনী লৈ পেলাই আকৌ এগেজ আমি আহিম, অফিচলৈ আহিম। অফিচত বস্তু বাহিনী নমাম, তাৰপিছতে আকৌ আমি আমাৰ পাতলৈ যাম। এতিয়া গৈ আছোঁ এনেকৈ। এতিয়া লাডুগড় পাম, লাডুগড় পাই পেলাই লাডুগড়ত ডিপুটোত তেলটো ভৰাই ল'ম, তাৰপিছতে দেখাই আছোঁ আৰু আপোনালোকক। বন্ধুসকল এনেকৈ তেল ভৰালোঁ গাড়ীত তেল ভৰাই এতিয়া আমি যাম যোৰহাট বৰপুৰ। যোৰহাট বৰপুৰত গাড়ী লোড হ'ব। তো বন্ধুসকল এনেকৈ আহি আমি পাইছোঁ এতিয়া চোতাই। আগতে এইডোখৰ এইটো ডিপু এটা আছিলে, এতিয়া কি হৈ আছে কিনে ক'ব নোৱাৰি। এইখন ডিপু এতিয়া বন্ধ হৈ গৈছে। কেইদিনমান খুব চলিলে পূৰা একদম। আৰু চেলমেনবোৰ থৈছিলে কেনেকৈ, অকল ছোৱালী চেলমেন থৈছিলে কিন্তু দেই। নাজানো কি হ'ল কি নাই, এতিয়া বন্ধ হৈ আছে। কিবা চাগে কাগজ পত্ৰ কিবা তেনেকৈ হ'ব লাগে, নহ'লে কিবা বেলেগ তেনেকৈ কিবা প্ৰব্লেমৰ কাৰণে চাগে আজিলৈকে হেৰি কৰা নাই। বন্ধুসকল এয়া চাওক, চতাই এতিয়া আমি পাম চায়েন্স কলেজ, যোৰহাট। এইটো চায়েন্স কলেজ। আৰু ইয়াতে এইটো অভাৰ ব্ৰিজ বনি আছে। এইটো বৰ্তমান অভাৰ ব্ৰিজ বনি আছে, এইটো হোৱা নাই। এই আগত আছে এখন বৰলুইতৰ ধাবা বুলি এখন আছে, তাৰপাছতে আৰু এইফালেও আছে, তেনেকৈ কেইবাখনো আছে বাৰু। মই দেখুৱাই দিম আপোনালোকক। তো সেইখন ধাবা হয়। ইয়াতে আমি ৰাতি যদি ক'ৰবাত লং জাৰ্ণি কৰিলে ইয়াতে খানাটো খাওঁ। এইটো এটা হোটেল লখিমী এইখন। বন্ধুসকল এনেকৈ আহি পাইছোঁ কেন্দুগুৰি। ৰাস্তাই এনেকৈ সোমাই গৈ আছোঁ। আৰু বৰ বেছি দূৰ নাই, অকণমান আগত গৈ আমাৰ মালিকৰ গুদাম আছে আৰু এই ট্ৰাক পাৰ্কিং আছে। গাড়ীখন আমি তাতে পাৰ্ক কৰিম, আৰু তাত পাৰ্ক কৰি পেলাই আমাৰ মানুহ এজন আহিব, আৰু এজন যিজনে গুদামত বস্তুবোৰ লৈ দিব, সেইজন আহিব। বা সেইজন আহিলে যেনিবা গুদামত গৈ পেলাই আৰু বস্তুখিনি ল'ম।
পালোঁ এই গুদামৰ ওচৰত। এতিয়া যিজন মানুহে মানে বস্তুখিনি লৈ দিব, সেইজন মানুহক ফোন কৰিব লাগিব। সেইজন মানুহক ফোন কৰি আছোঁ বাৰু। তাৰপিছতে ক'ত যাম, কেনেকৈ কি বস্তু পাম চব দেখাই আছোঁ আপোনালোকক। তো বন্ধুসকল এনেকৈ আহিলোঁ, ইয়াতে ৰৈ আছোঁ এতিয়া। বন্ধুসকল আমাৰ কথা এটা হ'ল, 1 ঘণ্টামান ৰখালোঁ ইয়াতে আৰু গাড়ীৰ ভিতৰত আছোঁ। গৰমো পৰিছে, সেইটো কাৰণে চাৰ্টটো খুলি দিছোঁ। এতিয়া গেঞ্জি পিন্ধি তেনেকৈ আছোঁ। তো এয়া ফাইনেলি গাড়ী গুদামত লাগি গ'ল। এতিয়া এইখন গাড়ী খালী হৈ আছে। এইখন গাড়ী খালী হোৱাৰ পাছত আমাৰ এইখন লোড হ'ব। তাৰপিছতে আৰু এখন আছে, এইখন লোড হোৱাৰ পাছত কি হ'ব বুলি কয়, লোড হ'ব। লোড হোৱাৰ পাছত আৰু যাব লাগিব। ৰছী লৈ আহিছোঁ আজি অকণমান। বন্ধুসকল এনেকৈ মাল চাল উঠাই পেলানি অফিচত নমালোঁ। নমাই পেলানি পাতলৈ গ'লোঁ। তাৰপিছত এতিয়া আহি পেলানি আকৌ পাতলৈ গৈ আছোঁ ফেক্টৰী। ফেক্টৰীত পাত চাল নমাম, তাৰপিছতে ঘৰত যাম, মানে ভাত কেইটামান খাম। আৰু এটা কথা, আমাৰ মানে মানে গাড়ীত যে থাকে, এই মানে হেৰি লৈ আহিলে, এই চিঙৰা আনিছে খাবলৈ। ইয়াত দেখি পাইছে, চিঙৰা আনিছে খাবলৈ। মানে কেতিয়াবা খাওঁ চিঙৰা। তো বন্ধুসকল এনেকৈ পাত চাত পেলাই পেলানি আহিলোঁ। আহি পেলানি এতিয়া ছাৰক থ'বলৈ আহিছিলোঁ। তো ছাৰে ক'লে যে কিবা এটা খাই লওঁ বুলি। তো সেইটো কাৰণে এতিয়া সোমালোঁ হোটেল। আৰু ছাৰে গৈছে কিবা চাওমিন অৰ্ডাৰ দি পেলাই। আমি দুটা বহি আছোঁ। আৰু বৰষুণো পূৰা দি আছে, বাহিৰত বৰষুণ এৰাই নাই। এয়া আমাৰ ছাৰে গৈছে অৰ্ডাৰ দিবলৈ চাওমিন। অকণমান ফোনত ব্যস্ত আছে। তাৰপৰা এনেকৈ বহি আছোঁ আমি। আৰু এই আমাৰ আগতো বহি আছে এনেকৈ চাওমিন। তো বন্ধুসকল এনেকৈ চাওমিন তাওমিন খালোঁ ধুনীয়াকৈ। খাই পেলানি এতিয়া মানে ছাৰে গৈছে সেই দোকানখনলৈ গৈছে কিবা বস্তু আনিবলৈ। আমি ইয়াতে এনেকৈ ৰখালোঁ। আৰু আজি আবেলিৰ পৰা মানে পূৰা বৰষুণ। এই দেখিছে এতিয়াও গ্লাছ তিতি আছে, পূৰা বৰষুণ। আৰু আগতে এইখন থাৰ এখন ৰাখি থোৱা আছে, দেখিছে নহয় বন্ধুসকল। এনেকৈ থাৰ কাৰ ল'বলৈ মন আছে মানে কমেণ্টত জনাবচোন বাৰু। মোৰো মন আছে, মন থাকিলেও কি হ'ব আৰু, মন থাকিলে মানে ধনো থাকিব লাগিব ন, হয় নাই বন্ধুসকল? যদি ভগৱানে কৃপা কৰে তেতিয়া পাছলৈ গৈ চিন্তা কৰিম বাৰু কিবা এটা। এতিয়া এনেকৈ ইয়াতে বৰষুণ আৰু আহিছে, মানে আজি বৰষুণে এৰাৰ নামেই লোৱা নাই। এইকেইদিন বতৰ একদম চোকা আছিলে। এতিয়া এই দুদিনৰ পৰা এতিয়া আমাৰ মদন ককাইও আছে, বহি আছে। এতিয়া মদনে কিবা আমনি লগা যেন লাগিছে। মানে আমি চাওমিন লৈছিলোঁ, টোটেল ছাৰে লৈ দিছিলোঁ 3 প্লেট। কথা এটা হ'ল কি, মানে আমি কমপ্লিট খাবই নোৱাৰিলোঁ। 7 প্লেট লৈছিলে, তাতে আমি অকণমান মানে এৰি থৈ আহিলোঁ। ইও নোৱাৰিলে প্লাছ ময়ো নোৱাৰিলোঁ। মানে এই তেনেকৈ আৰু